নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি হৈছে জন্মাষ্টমী। আপোনালোকে হয়তো ভিডিঅ'টো অহাকালি পাব। মানে আজি জন্মাষ্টমীৰ বাবে আমাৰ মাইনা বাবুক কেইখনমান ফটো উঠাম, কৃষ্ণ বনাব ওলাইছোঁ। সিহঁতৰ বহুত হেঁপাহ, মানে ভাওনাত দেখে যে কৃষ্ণ হোৱা বা ৰাসতো আমি তেনেকৈ সুবিধা পাওঁ যদিও মানে বহুত দেৰি হয় বা এইবিলাক ৰাতি হয়। সৰু ল'ৰা ছোৱালী কিছুমানে কৰে, কিন্তু আমাৰ বাবে অসুবিধা হয়। সেইবাবে মই ভাবিলোঁ সিহঁতক ওচৰতে ভাওনা ড্ৰেছ আছে, ভাওনা ড্ৰেছৰ পোৱা যায়, তাৰ পৰা আনিলোঁ। আনি এতিয়া সিহঁতক ৰাধা কৃষ্ণ বনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'ত সেইফালেকে চাব কেনেকুৱা লাগিছে সিহঁতক আৰু কেনেকুৱা কৰিলে আমাৰ মাইনা আৰু বাবুৱে। আৰু আপোনালোকক কেতিয়াবা বিচাৰিলে যদি এনেকৈ সৰু ল'ৰা ছোৱালীক পিন্ধাব বিচাৰে মেছেজ কৰিব, মই নম্বৰটো দি দিম, ফোন নম্বৰটো। ঠিক আছে, ব'লক নহ'লে আজি আমাৰ ইহঁতে কেনেকৈ কৃষ্ণ হৈছে চাই ল'ব। আৰু লগতে হেপী জন্মাষ্টমী। মই আনিম পাঁচ আছে ৰঙটাও নহয় কৰি দিব লাগিছিল বাহিৰটো। অঁ, চিল্কি কাপোৰ যে আছে সেইখন মাৰি দিম দে। নহয় আমাৰ তাইৰ আছে নহয়, ফুটাটোহে আকৌ ধুনীয়াকৈ আঁকি দিয়ে বাছ ইমান দিয়া বেলেগ দিব নালাগে, ফুটাটো দিলে হ'ব। কাপোৰ এখন তলত বেলেগ পিন্ধাব লাগিছিল নেকি, দেখা নাপায় হাঁহি কৃষ্ণৰ তুমি হাঁহি দিছে, অলপ মিহি কৰি দিয়া বাহিৰটো। হেৰি বাহিৰে দিয়ক, জেনেৰেল দিলে হ'ব। গৰম লাগিব নহয়, নহ'লে সেয়াকে ফোন কৰিলোঁ হয়। ফোন কৰাচোন ৰাইনক। কাণফুলিও লাগিছিল নহয়, দিম নেকি কাণফুলি? তাৰপিছত বগা কাণফুলি নাই, আঠা লগাব নোৱাৰি। দে ফটো উঠিব লাগিব ন বাবু। কাজলো অকণ দিম ৰ, তুমি দি দিলে সেই লগাব। কাজল অকণ দি দিব লাগিব। সেইটো কাজলটো আনাচোন, তুমিও ল'ব লাগিব নহয়। গড্ৰেজতে আছে যে। আজি কিমান ভাল পাইছে সি। নহয় দেই, কিয়নো হ'ব, আমাৰ শিৱম আজি কৃষ্ণ হৈ গৈছে। বেলেগত লাগি যাব, বেলেগত লাগি যাব, ধুনুকৈ থাকা দেই।
ধৰে অকণমান হ'ব দিয়া আমাৰটো দিগদাৰ পাই যায় ডিঙিটো বিষাই যায় হ'ব দিয়া এইফালে চা আহিছে দে বাঢ়ি বজাই দিয়া একবাৰ বাঢ়িব দিয়া বাঢ়ি বজোৱা বাঢ়ি ধুনুকে ফু কৰি দিয়া টিকলু কৃষ্ণ ভাওনা হৈ আছে ভাওনা ভাওনা হ'ব নহয় ইয়াতে এইপিনে চোৱা ধুনু এইবাৰ ধুনুই হ'ব কৃষ্ণ তাইৰ হেঁপাহ কৃষ্ণ হোৱা তাইৰ জোখৰে কাপোৰ মই তাৰ কথা মই ইয়াৰ কথা পাহৰিলোঁ ধুনুক বঢ়িয়া লাগিব সেই যে চুলিখিনিও আছে একেবাৰে কৃষ্ণ কৃষ্ণই লাগিব ফুট চুট বনাই দিলে চকুত মই কাজল দি দিম ৰ'বা মুখখন অকণ পাউডাৰ দিব লাগিছিল এয়া কাপোৰৰ মালিক কাৰোবাক লাগিলে জনাব ই যোগান ধৰে এইবিলাক কাপোৰ ভাওনা বাঘ দিব এই তাত এখন ফেন তাইৰ পিঠিত লগত হাঁহি দিয়া ফটো উঠিলে তুমি হাঁহি দিবা তোমাক বাহিৰত দিব পাৰিম তেতিয়া তুমি ডাঙৰ নহয় হ'ব সেই গছৰ তলত তাতে বাবুৱে আৰু ঐ লিপষ্টিক লাগিছা কালিতকৈ কম অঁ তাকে মই ক'বই খুজিছিলোঁ কালিতকৈ কম দিব দুপৰীয়া দিব এই মোটামুটি 2টামান বজাৰ পৰা মোৰ থাকিব নোৱাৰা হৈ যাব গুৰু কৃষ্ণ চাহ প্ৰথম ক'ত লগাইছো এইটো হৈ যাব দিয়া বন্ধ কৰি লৈ থাকে ইয়াত আছিল আৰু লাগিব নেকি ডাঙৰ হ'লেতো দেখাই হ'ব
কাজল দি দিম ৰ'বা বালিকা কৃষ্ণ এই যে আমার বালিকা কৃষ্ণ আহা ভাইরাল হইল ফটো এটা উঠাই যমুনার বালিতে ভাই চাই দিয়া রিলটো বনাওতে ইয়াতো ভাল দেখা গৈছে দেখা বালিকা কৃষ্ণ বহু দিনৰ হেঁপাহ তাইৰ পূৰণ হ'ল আজি কেনেকুৱা লাগিছে কোৱা আৰু হেপী জন্মাষ্টমী কৈ দিয়া ডাঙৰকৈ কোৱা মোৰ ফালৰ পৰা সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ সকলোৰে মংগল হওক তাৰে কামনাৰে ঘৰৰ ওচৰতে আছিল এই ভাওনা ড্ৰেছ মই সেইকাৰণে তাইৰ মন আছিল কাৰণে এনেকৈ আনিলোঁ আৰু পিন্ধালোঁ আপোনালোকৰ ল'ৰা ছোৱালী যদি ইচ্ছা থাকে কেতিয়াবা চবতো আৰু ভাওনা বা তেনেকুৱা সুবিধা নাপায় ঘৰতে এনেকৈ এপাক পিন্ধাই ফটো উঠাব পাৰে সেইকাৰণে ময়ো উঠালোঁ আহা ৰ'দ বহুত ভাল লাগিছে আজি জন্মাষ্টমীৰ দিনাখন